নোযোৱাকৈ আপুনি আপোনাৰ মোবাইলত আধাৰ লিংক কেনেকৈ কৰিব আপোনাৰ বেংক একাউণ্টৰ লগত এই ভিডিঅ'টোৰ জৰিয়তে চাই ল'ব। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰটো অপেন কৰিব। অপেন কৰি আপুনি টাইপ কৰিব NPCI। এই টাইপ কৰাৰ পিছত যিটো অপশ্যন আহিব NPCI লিংক, ইয়াতে আপুনি টাচ কৰিব। টাচ কৰাৰ পিছতে আপুনি এই ৱেবছাইটত যাব, আপোনাৰ যিটো NPCI এই ৱেবছাইটত যাব। যোৱাৰ পিছতে আপোনাৰ যিটো ইয়াতে পেজ আহিব দেখাই দি আছোঁ, যিটো আপোনাৰ এবাউট NPCI আহিব। একেবাৰে ওপৰত চাব যিটো আপোনাৰ কাষ্টমাৰ বুলি অপশ্যন আহিব, ইয়াতে আপুনি টাচ কৰিব। টাচ কৰাৰ পিছতে আপুনি ইয়াতে অপশ্যন পাব আপোনাৰ ভাৰত আধাৰ চিডিং এনেবল বেছ বুলি অপশ্যন পাব। ইয়াতে টাচ কৰিব। টাচ কৰাৰ পিছতে এই পেজটো খোল খাব। খোল খোৱাৰ পিছতে আপুনি এই পেজটো একেবাৰে যিটো ওপৰত চাব NPCI বুলি অপশ্যন আহিব, যেনেকৈ আপোনাৰ এতিয়া লিখা আছে যিটো আধাৰ চিডিং ডিচিডিং বুলি আহিব। ইয়াতে যদি আপোনাৰ মোবাইলটোৰ বা আধাৰৰ লগত যদি আপুনি বেংক একাউণ্ট লিংক কৰিব বিচাৰে, আপুনি এই অপশ্যনত যাব, আধাৰ চিডিং ডিচিডিং অপশ্যনত যাব। ইয়াতে গৈ আপুনি ইয়াতে এণ্টাৰ কৰিব আপোনাৰ আধাৰ নম্বৰ, ঠিক আছে। তাৰপিছত ৰিকুৱেষ্ট ফৰ আধাৰ, এইটো চিডিং কৰিব নে ডিচিডিং কৰিব। তাৰপিছতে ইয়াতে আপোনাৰ ধৰি লওক মই চিডিং কৰিম, চিডিঙত টেষ্ট কৰিব। তাৰপিছতে বেংক একাউণ্টটো চিলেক্ট কৰিব। ইয়াতে আহি যাব বেংক একাউণ্ট মানে কোনটো বেংক হয় আপোনাৰ, যদি SBI হয় SBI দি দিব, নিজে চিলেক্ট কৰি ল'ব। তাৰপিছতে আপুনি চিডিং টাইপ, ইয়াতে আপোনাৰ ফ্ৰেছ চিডিং থাকিব, মুভমেণ্ট নেম বেংক উইথ আনাডাৰ একাউণ্ট, আপুনি কোনটো কৰিব বিচাৰে। ইয়াতে যিটো কৰিব বিচাৰে আপুনি সেই অপশ্যনত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি বেংক একাউণ্ট নাম্বাৰ দিব। তাৰপিছত আকৌ আপোনাৰ বেংক একাউণ্ট নাম্বাৰ দিব। দিয়াৰ পিছত আপুনি ইয়াতে টাচ কৰিব। টাচ কৰাৰ পিছত যিটো কেপচাৰ চিলেক্ট কৰিব, কেপচাৰ চিলেক্ট কৰাৰ পিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত এখন ফৰ্ম আহিব, সেইখন আপুনি আই এগ্ৰী কৰিব। আই এগ্ৰী কৰাৰ পিছত আপুনি সেই ৰিকুৱেষ্টটো পঠাই দিব। নেক্সট আহিব আপোনাৰ একাউণ্ট ডিটেইলছ। ইয়াতে আপুনি চাব পাৰে আপোনাৰ একাউণ্ট ডিটেইলছটো কোনটো বেংকৰ লগত আপোনাৰ আধাৰ নম্বৰ লিংক হৈ আছে। ইয়াতে আপুনি আধাৰ নম্বৰ দি কিনে আপুনি লগইন কৰি চাব পাৰিব। তাৰপিছতে আপোনাৰ আধাৰ মেপিং ষ্টেটাছ, আপোনাৰ আধাৰ নম্বৰটো মানে এনেবল হৈ আছে নে ডিজেবল হৈ আছে। যদি আপোনাৰ ইয়াতে যদি আপুনি আধাৰ নম্বৰ দি লগইন কৰিব, ইয়াতে আপোনাৰ অপশ্যন দেখাই দিব আপোনাৰ এনেবল বা ডিজেবল। যদি আপোনাৰ এনেবল হৈ আছে তেতিয়াহ'লে আপুনি জানিব পাৰিব যে অলৰেডি বেংক একাউণ্টৰ লগত মোৰ আধাৰ নম্বৰটো অলৰেডি লিংক হৈ আছে। যদি আপোনাৰ ডিজেবল হৈ আছে তেতিয়া আপোনাৰ লিংক হৈ থকা নাই, এইটো আপুনি জানিব পাৰিব। তাৰপিছতে আপোনাৰ আহিব যিটো আপোনাৰ আধাৰ মেপিং ষ্টেটাছ, এইটো আপুনি লগইন কৰি চাব পাৰিব। তাৰপিছতে আহিব ৰিকুৱেষ্ট ষ্টেটাছ চেক, এইটো আপুনি চিডিং বা ডিচিডিং অপশ্যন চিলেক্ট কৰি কিনে আপুনি চাব পাৰিব। গতিকে যিটো আপোনাৰ NPCI যিটো এপ মানে ৱেবছাইট হয়, এই ৱেবছাইটৰ জৰিয়তে আপুনি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ নম্বৰ লিংক হৈ আছে নে আপুনি চাব পাৰিব। এই ভিডিঅ'টোত আজিলৈ ইমানখিনিয়ে। ধন্যবাদ, থেংক ইউ।